নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ আৰু সেইটো হৈছে যে বন্ধুসকল যদি আপুনি কিবা এটা নতুন কাম আৰম্ভ কৰিব বিচাৰিছে বা যদি কোনো এটা বিষয়ৰ ওপৰত কথা পাতিব বিচাৰিছে চাওক বন্ধুসকল প্ৰথমতেতো এটা কথা ক'ম যে কোনো এটা বিষয়ৰ ওপৰত আপুনি কথা পাতিবলৈ বা কোনো এটা নতুন কাম আপুনি আৰম্ভ কৰিবলৈ সেই কামটো আৰম্ভ কৰিবলৈ কোনো ধৰণৰ টকা পইচা নালাগে আমাক লাগে মাত্ৰ আপুনি যিটো বিষয়ৰ ওপৰত আপুনি কথা পাতিবলৈ গৈ আছে বা যিটো বিষয়ৰ ওপৰত আপুনি ক'বলৈ গৈ আছে সেইটো বিষয়ৰ ওপৰত আপোনাৰ কিমানখিনি নলেজ আছে চাওক বন্ধুসকল টকা পইচা এটা পাৱাৰফুল বস্তু হয় এইটো সত্য হয় কিন্তু টকা পইচা নহলে যে আপুনি কামটো আৰম্ভ কৰিব নোৱাৰিব বা টকা পইচা নহলে যে আপুনি কোনো এটা বিষয় কাৰোবাৰ ওচৰত দাঙি ধৰিব নোৱাৰিব সেইটো একদমেই নহয় ঠিক আছে বন্ধুসকল টকা পইচা নহলেও আপুনি আপোনাৰ সেই কামটো বা যি নতুন কামটো আৰম্ভ কৰিম বুলি ভাবি আছে সেই নতুন কামটো আপুনি খুব সহজে আৰম্ভ কৰিব পাৰিব কাৰণ আপোনাৰ লাগিব মাত্ৰ আপুনি যিটো বিষয় দাঙি ধৰিব প্ৰথমজন ব্যক্তিৰ আগত বা দ্বিতীয়জন ব্যক্তিৰ আগত মাত্ৰ লাগিব আপোনাৰ সেই বিষয়টোৰ ওপৰত কিমানখিনি অলপমান নলেজ আৰু অলপমান এক্সপেৰিয়েন্স আৰু লাগিব কনফিডেন্ট অলপমান ঠিক আছে বাকি একো নালাগে